নমস্কাৰ, মই পৰশমণি মহন্ত। আজি আৰম্ভ কৰিবলৈ লৈছোঁ দ্বাদশ শ্ৰেণীৰ সাহিত্য সৌৰভৰ বৰগীত নামৰ পাঠটি। আৰু আমাক এই শ্ৰেণীত বৰগীতটি উঠাই দিছে মাধৱদেৱৰ উঠ ৰে উঠ বাপু গোপালহে। এই বৰগীতটি আলোচনা কৰাৰ আগতে আমি জনা উচিত বৰগীতনো কি। যদি আমি বৰগীত শব্দটিক দুটা ভাগত ভাগ কৰোঁ, বৰ আৰু গীত। বৰ মানে হৈছে ডাঙৰ গীত, অৰ্থাৎ সংগীত বা গীত। গতিকে বৰগীতসমূহ হৈছে ডাঙৰ গীত, কিন্তু ই সাধাৰণ অৰ্থহে, ই ডেফিনিশ্যন নহয় বা সংজ্ঞা নহয়। আমালৈ যদি প্ৰশ্ন হয় যে বৰগীত কাক বোলে, তেতিয়াহ'লে উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱসম্পন্ন আৰু শাস্ত্ৰীয় ৰাগতালযুক্ত গীতসমূহকে বৰগীত বোলে। সংজ্ঞাটো কওঁতে আমি দুটা শব্দ ব্যৱহাৰ কৰিছোঁ, যে আধ্যাত্মিক ভাৱসম্পন্ন আৰু শাস্ত্ৰীয় ৰাগতালযুক্ত। আধ্যাত্মিক ভাৱসম্পন্ন মানে হৈছে য'ত আৰাধনা থাকে, য'ত ঈশ্বৰ সম্পৰ্কীয় কথা থাকে। আৰু শাস্ত্ৰীয় ৰাগতালযুক্ত বুলি ক'লে গানৰ কিছুমান ৰাগ থাকে, যেনেকৈ আমি এই যে দীপলিনা ডেকাৰ গানটো শুনিছোঁ, ভূপালী ৰাগ হৈ হৰিব, অৰ্থাৎ এই ভূপালী যে ৰাগ বুলি ক'লোঁ, তেনেকুৱা ধৰণে গীতৰ বিভিন্ন ধৰণৰ ৰাগ থাকে। আৰু বৰগীততো কিছুমান ৰাগ আছে, তেনেকুৱা ৰাগ আৰু তালযুক্ত। ইয়াত তাল বুলি কওঁতে ভোৰ তাল, বৰ তাল এইসমূহৰ কথা কোৱা নাই। গানৰ নিৰ্দিষ্ট তাল থাকে আৰু এই তালযুক্ত গীত হ'ব লাগিব, বৰগীতত থাকিব লাগিব। গতিকে ইয়ালৈকে নিশ্চয় বুজি পাইছে যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিনীযুক্ত গীতসমূহকে বৰগীত বোলে। এতিয়া আহোঁ বৰগীতৰ বৈশিষ্ট্যনো কি কি। বৈশিষ্ট্য বা বিশেষত্ব। বিশেষত্ব বুলি কওঁতে কিহৰ পৰানো ই বিশেষ, অন্য গানৰ পৰা ই কিহত পৃথক, কি ইয়াৰ বৈশিষ্ট্য আছে, ই কিয় মৌলিক একক, সেই কথাকেইটা হৈছে বৰগীতৰ। যদি বৈশিষ্ট্য ক'বলৈ যাওঁ, প্ৰথম এটা বৈশিষ্ট্য আমি ক'ব পাৰোঁ বৰগীতৰ ভাষা ব্ৰজাৱলী। আৰু দ্বিতীয়তে যদি ক'বলৈ যাওঁ বৰগীতসমূহ ৰাগ তালযুক্ত। আৰু 3 নম্বৰ বৈশিষ্ট্য বৰগীতসমূহ ভক্তিমূলক গীত। চতুৰ্থ বৈশিষ্ট্য বৰগীতসমূহ হৈছে শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত, শ্ৰীকৃষ্ণৰ লীলা ইয়াত পোৱা যায়। আৰু তাৰ পাছতে আমি বিশেষত্ব কওঁতে প্ৰথম বৈশিষ্ট্যটো কৈছিলোঁ কি, বৰগীতৰ ভাষা ব্ৰজাৱলী। ব্ৰজাৱলীনো এতিয়া কি হয়? ভাষা বুলি যে ক'লোঁ, যেনেকৈ বিভিন্ন অঞ্চলৰ ভাষা থাকে, অসমৰ ভাষা অসমীয়া, বা অঞ্চল বিশেষ নহ'লেও জাতি জনগোষ্ঠী বিশেষে বেলেগ বেলেগ ভাষা থাকে। বড়োসকলৰ বড়ো ভাষা, মিচিংসকলৰ মিচিং ভাষা, তাৰপাছতে ভাৰতৰ ভাষা বুলি ক'বলৈ যাওঁতে ৰাষ্ট্ৰীয় ভাষা হিন্দী, তেনেকৈ বিভিন্ন ধৰণৰ ভাষা থাকে। ব্ৰজাৱলী আকৌ কেনেকুৱা ধৰণৰ ভাষা? ব্ৰজাৱলী হৈছে শ্ৰীমন্ত শংকৰদেৱে সাহিত্য ৰচনাৰ বাবে সৃষ্টি কৰি লোৱা এটা কৃত্ৰিম সাহিত্যিক ভাষা। অৰ্থাৎ ব্ৰজাৱলী কোনো অঞ্চলৰে কথিত ভাষা নহয়, ই এটা কৃত্ৰিম আৰু সাহিত্যিক ভাষা। ইয়াক শংকৰদেৱে নিজেই সৃষ্টি কৰি লৈছিল সাহিত্য ৰচনাৰ বাবে। এই ব্ৰজাৱলী ভাষাটো দুটা ভাষাৰ সংমিশ্ৰণত সৃষ্টি হৈছে। ভাষা দুটা হৈছে অসমীয়া আৰু মৈথিলী। মনত ৰাখি ল'ব, ব্ৰজাৱলী ভাষাৰ সৃষ্টি হৈছে অসমীয়া আৰু মৈথিলী ভাষাৰ সংযোগত। আন কিছু পণ্ডিতৰ মতে ব্ৰজাৱলী হৈছে ব্ৰজধামৰ ভাষা, এই বুলি জনা যায়। যিহেতু আমাৰ ব্ৰজাৱলী ভাষা বা শ্ৰীমন্ত শংকৰদেৱৰ সময়খিনি যথেষ্ট পুৰণি, তেওঁৰ জন্মই হৈছিল 1449 খ্ৰীষ্টাব্দত। তেতিয়াৰ পৰা এতিয়ালৈ সকলো কথাৰ সঠিক তথ্য পোৱা নাযায়। গতিকে আন এটা মতবাদ অনুসৰি ব্ৰজাৱলীক ব্ৰজধামৰ ভাষা বুলিও কোৱা হয়। কিন্তু বেছি গুৰুত্বপূৰ্ণ এইটোহে যে ব্ৰজাৱলী এটা কৃত্ৰিম সাহিত্যিক ভাষা, যিটো শংকৰদেৱে সাহিত্য ৰচনাৰ বাবে নিজেই সৃষ্টি কৰি লৈছিল। আৰু এই ভাষা দুটা ভাষা বিশেষকৈ, এটা হৈছে মৈথিলী আৰু আনটো হৈছে অসমীয়া। এতিয়া আমাৰ বৰগীতনো কাক বোলে, বৰগীতৰ বৈশিষ্ট্য আৰু ব্ৰজাৱলী ভাষা, এইখিনি সম্পৰ্কে আমি জানি ল'লোঁ। আৰু বৰগীতত কি থাকে? বৰগীতত থাকে বেদ উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা। এই যে ক'লোঁ বৰগীতত বেদ উপনিষদৰ মৰ্মাৰ্থ থাকে বুলি, বেদনো কি?
বেদ হৈছে প্ৰাচীন ভাৰতীয় সাহিত্য আৰু বেদ কেইখন 4খন ঋক যজু সাম অৰ্থৱ এই বেদৰ ভিতৰত থকা যিবোৰ অন্তৰ্নিহিত কথা ভিতৰৰ একেবাৰে কথাবোৰ যিবোৰ ভাৱ আছে সেই ভাৱবোৰৰ মৰ্মাৰ্থ মানে হৈছে মৰ্ম যোগ অৰ্থ অৰ্থাৎ একেবাৰে অন্তৰ্নিহিত কথাবোৰ থাকে আৰু বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা অৰ্থাৎ বৈষ্ণৱ ধৰ্মই যিজন ভগৱানক পূজা কৰে তেওঁ হৈছে শ্ৰীকৃষ্ণ প্ৰাৰ্থনা কৰে তেওঁ হৈছে শ্ৰীকৃষ্ণ আৰু এই শ্ৰীকৃষ্ণৰ বিষয়ে বেদত পোৱা যায় আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনাসমূহ বৰগীতত পোৱা যায় শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এই বৰগীতসমূহৰ কিছুমান বিষয়বস্তু আছে আৰু এই বৰগীতৰ বিষয়বস্তুবোৰক মানে ছাবজেক্ট বেলেগ বেলেগ বিষয় অনুসৰি বেলেগ বেলেগ ভাগ কৰা হৈছে সেই ভাগ হৈছে 6টা আপোনালোকে লিখি ল'ব সেই ভাগকেইটা হৈছে 1 লীলা বিৰহ 2 বিৰহ 3 বিৰক্তি 4 পৰমাৰ্থ 5 সুৰ আৰু 6 চাতুৰী শ্ৰীকৃষ্ণৰ লীলা সম্পৰ্কীয় যিবোৰ আছে তাক লীলা তাৰপাছতে য'ত কৰুণ ৰস আছে বিৰহ তাৰপাছতে ঈশ্বৰৰ সৈতে মিলন যি আছে পৰমাৰ্থ আৰু সুৰ চাতুৰী তেনেকৈ ভাগ কৰা হৈছে বিষয়বস্তুবোৰক লৈ লৈ এই 6টা ভাগ লিখি ল'ব গতিকে আমি দ্বাদশ শ্ৰেণীৰ যি পাঠ বৰগীত উঠ ৰে উঠ বাপু গোপালহে মাধৱদেৱৰ বৰগীতটি পঢ়াৰ আগতে বৰগীতৰ প্ৰাৰম্ভিক কথাখিনি জানি ল'লোঁ আৰু ময়ো যিহেতু এগৰাকী ছাত্ৰী চেষ্টাহে কৰি আছোঁ যদি কিবা ভুল থাকে কমেণ্টত শুধৰাই দিব আৰু যদি কিবা জানিবলৈ থাকে তেতিয়াও কমেণ্টত জনাব বৰগীতৰ ভাষা বৰগীত কাক বোলে বৰগীতৰ বিষয়বস্তুবোৰ কি কেইটা ভাগত ভাগ কৰা হয় বৰগীতৰ ভাষাটোনো সৃষ্টি ক'ৰ পৰা হৈছে কোনে কোনে ৰচনা কৰা এই কথাবোৰ আমি আজি জানি ল'লোঁ পৰৱৰ্তী সময়ত উঠ ৰে উঠ বাপু গোপালহে বৰগীতটি ব্যাখ্যা কৰাৰ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ